গুড মৰ্ণিং নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা মই শুই উঠি কেনে গা ধুলোঁ আৰু এতিয়া অলপ চলপ কাম আছে সেইখিনি কৰি লওঁ আৰু মই দুখন বিস্কুট লৈছোঁ ভলা আৰু কেৰপাৰ কাৰণে তো ইহঁতে ৰাতিপুৱাৰ পৰা মানে বান্ধি থৈছোঁ এতিয়ালৈকে একো খোৱা দিয়াই নাই এতিয়া মই বিস্কুট দুখন খাব দিওঁ ন ভলা আৰু আমাৰ ভলাই পুৰা আঁঠুৱা ফালি কেনে ৰাতিপুৱাই উঠি ৰেডি কুঁৱলীত পিকনিক যোৱা বতৰ পুৰা এবাৰ আমাৰ পিকনিক যোৱা কেনচেল এখন খাব ভলাই এখন খাব আমাৰ কেৰপা আৰু এতিয়া বাৰা কুঁৱলী একো ধৰিব নোৱাৰি আৰু এই আমাৰ পাৰকেইটা ৰাতিপুৱা খুলি দিলোঁ ইহঁতক এতিয়া এনেকৈ থাকিব ষ্টাফত চাউল খা আৰু আমাৰ ওপৰৰ ফালে একদম পুৰা পুৰা বগা বগা হৈ গৈছে একো ধৰিব নোৱাৰি আৰু ইমান ঠাণ্ডাটো মই চুৱেটাৰ নিপিন্ধা কৰি আছোঁ ৰাতিপুৱাই গা ধুই দিলে ইমান ঠাণ্ডা নাথাকে সেইকাৰণে মই এনেকৈ আছোঁ মোৰ ৰুম ঝাৰু দিব আছে এয়া প্ৰথমতে দেউতাৰ ৰুমত আহিছোঁ ইফালে পাকঘৰটো সাৰি আছোঁ আৰু মা আৰু দাদা শুই আছে আজি যিহেতুকে ছানডে তো অলপমান দেৰিলৈকে শুই আছে সেইকাৰণে উঠাই দিয়া নাই আৰু এই আমাৰ টিভি ৰুমৰ কম্বল এতিয়া মই ঠিক কৰি আছোঁ ৰাতি যেনেকৈ তেনেকৈ থাকি গ'ল এই ৰাতিপুৱা ঠিক কৰিছোঁ এতিয়া বিচনা পাৰিলোঁ আৰু এতিয়া এটা বস্তু দেখুৱাই আছোঁ আপোনালোকক বলকচোন কি আনিছোঁ আমি নতুন কৰি কি মুখখন বা এই আমাৰ ৰকি ধুনীয়াকৈ শুই আছে ঠাণ্ডাত এইটো তাৰ থকা ৰুম আৰু মই যেনেকৈ ভিডিঅ' কৰি আছোঁ গমেই নাপায় দাদা আৰু মায়ে পূৰা শুৱাত ব্যস্ত আৰু লাইটটো অফ কৰি দিওঁ আৰু ইফালে মা উঠি গ'ল মানে এতিয়া ৰাতিপুৱা আমাৰ যিহেতুকে ৰুটি বনাম সদায়ে তো তাৰ কাৰণে মায়ে এতিয়া মোক চব্জিখিনি কাটি দিব ইফালে আছে কাচকল বেঙেনা আলু এনেকৈ মায়ে কাটিব আহিছে তো এইখিনি কাটি মেলি ৰেডি কৰি লওক তাৰপাছত দেখুৱাই আছোঁ আপোনালোকক চাই থাকিব ভিডিঅ'টো আৰু ইফালে মায়ে ৰেডি কৰি দিয়াৰ পাছত মই এতিয়া ৰুটি বনাব লৈছোঁ ইফালে মই গাখীৰ গৰম কৰি আছোঁ আৰু লগতে ইফালে ৰুটি বনাই আছোঁ ভালকৈ গোল হোৱা নাই আজি ৰুটি তেৰা বেৰা হৈছে তথাপিতো খাব আৰু কেতিয়াবা নিজে নিজে গোল হৈ যায় কেতিয়াবা আৰু ইফালে মোৰ গাখীৰ গৰম কৰা হৈ গ'ল আৰু এতিয়া ছাইড কৰি থৈ দিওঁ আমাৰ পাৰকেইটা যিহে চব উল্টাই দিব এইকাৰণে বস্তু ইফালে মই বনাওঁ এতিয়া মোৰ ৰাতিৰে মাংস আছে আৰু ইফালে মোৰ ৰুটি বনাওঁতে অকণমান জ্বলিয়ে গ'ল আৰু ইফালে মই মাংস বনাই আছোঁ যোৱাকালিৰে মাংস এতিয়া মই গৰম কৰি আছোঁ অলপমান বিলাহী দিছোঁ আৰু অলপমান পানী অকণমান নিমখ দি কেনে আকৌ উতলাইছোঁ আৰু যিহেতুকে ঠাণ্ডা পৰি আছে ন তো তাৰ কাৰণে মাংসবোৰে পূৰা একদম গৰম কৰি নাখায় আৰু ইফালে মই ৰুটি গোটেইখন বনাই ল'লোঁ মানে একবাৰতে গোটেইখিনি বনাই ল'লে তিনিটা একেলগে খাব পাৰি তো ইফালে হৈ গ'ল আৰু আমাৰ ৰাতিপুৱা সদায় ৰুটি খাওঁ যিহেতুকে সেইকাৰণে বনাওঁ ৰাতিপুৱা আৰু ইফালে মাংস লাৰি দি আছোঁ হৈ গৈছে প্ৰায় আৰু পূৰা উতলি আছে ইফালে মাংস মই অকল পানী আৰু বিলাহী দিছোঁ অকল ৰাতিৰে যিহেতুকে আৰু ইফালে টিকলু ৰুটি দুখন বনাই থৈছোঁ ভলাহঁতৰ কাৰণে সদায় বনাওঁ মই সিহঁতৰ কাৰণে আৰু ইফালে আমাৰ দাদাৰ কাৰণে ৰুটি বনাই আছোঁ তাৰকেইখন অকণমান এতিয়া দেৰিকৈ বনাইছোঁ দাদাই গৰম ৰুটি খাই বেছি ভাল পায় তো সেইকাৰণে ইফালে আমাৰ দাদাৰ কাৰণে ৰেডি ৰকি গা ধুবি ৰকি গা ধোৱা ই পানী খাব কিজানি লাগে বোলে পলাইছে ৰকি ঐ এয়া আমাৰ পুৰা ঘৰৰ পিছত ই লুকাই আছে এতিয়া ঐ চিচি দি আছে গা ধুব লাগে গৰম পানী হৈ আছে
এতিয়া শ্বেম্পু দি গা ধুব আমাৰ ৰকি গা ধুব বহুত গৰম পানী আনিবি আৰু ৰকিয়ে গা ধুই আছে ইফালে চানচিলিক শ্বেম্পু গা ধু খং উঠি গৈছে পুৰা কি ধুনীয়া গৰম পানী নাহাই দিছে মা সেই মাতটো চেঞ্জ হৈ পানী পৰা নাছিল না এতিয়া হাল বৰা ৰুমত যাবি যে হা সেয়া ফ্ৰেছ পুৰা এটা থাক ৰ'দত যা ধুনীয়াকৈ ৰ'দ পৰি আছে ৰ'দ পৰি থাক পানী আকৌ নিছোঁ মাটি এটাত মাই থাক ৰছীডাল সৰুৱে হৈছে নেকি ঠাণ্ডা লাগি আছে ঠাণ্ডা ঠাণ্ডা নাই দে শুকাই যাব এতিয়া ৰ'দত থাক ই আৰু চায়াখিনিতে আহি থাকিব দেখোন ইয়াৰ বিয়াত পানী খাব লাগি আছে খা পানী খা পানী খা ঐ বেঙা খা সেই পানী পেলাইছে গা ধুই উঠি পানী ৰুটি খাই পানী খাই আছে এইবাৰ ৰুটি অকণমান ৰুটিখন খালে সেইটোকে ইয়াৰ পানী হ'ল এবাৰ আপুনি যাওক গাটো ধুই আহক পানী দিয়া বাতি এইটো ইয়াৰ বাতি এক্সট্ৰা এইটো ভাতৰ বাতি ৰ এইখিনি পানী পেলাই দিওঁ